हेलो फ्रेंड्स मैं नैकी भिडिओ सकलोके स्वागतम जनालो और ये रातिपुवा पुरी खाऊँ बुलिलो डावरिया बतर धुनियाके पुरी बनाई लैसो बनाई आसो एतिया चाइ थाकिब भिडिओটো शेषলৈके भिडिओটো যদি চাই ভাল পায় লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এফালে বনাই হৈ গ'ল ইয়াত অলপ আছে আৰু ইফালে তলৰ ইয়াতো আছে ডাবৰটো তে ধুনিয়াকৈ লৈ খাবহে লাগে আৰু মই এফালে 4খন ৰুটি লৈ লৈছো খাবৰ কাৰণে এফালে গাখীৰ চাহ খাই লওঁ আমি তেনেহলে আৰু চাহটা খাই কৈ হৈ গ'ল আলহীও আছে আৰু এতিয়া ভাতো পাতিব লাগে লাহেটিয়ে এফালে হাঁহ কাটি আছে চাব বলো এফালে খুৰা ঘৰ ভাইটিয়ে হাঁহ কাটি আছে এফালে পুৰা হাঁহ কাটি আছে বাহাৰক খাবৰ কাৰণে পাতি হাঁহ মাৰিছে এফালে খুৰাটা ভাইটি লাষ্ট কৈছে কাৰণে মোৰ তলতে কৰি আছে দিছেনে এফালে পাতি হাঁহ মাংস লগত দিবলৈ কোমোৰা আলু কাটি লৈছো আৰু এফালে পিয়াজ নহৰু আদা খুন্দি লৈছো আৰু পাতি হাঁহৰ লগত দিবলৈ কোমোৰাটোৱে ঠিক মিলে আৰু খাইও ভাল লাগে আৰু এফালে মাংস এফালে বায়ে বনাই আছে কেৰাহীত পিয়াজ আৰু নহৰু আদা সব দিলেই আৰু এফালে মাক কটাৰীখন বিচাৰি পাব কৈছো বিচাৰি পালে হেনো এফালে আলহী বহি আছে আৰু এফালে মাছকেইটা গুচাই লওঁগে মই এফালে মাছ দাদা এটা ধুই আনিছিলে আৰু এফালে আমাৰ পাতিহাঁহ মাংস ৰেডি হৈ গ'ল ধুনীয়াকৈ সিজি গ'ল আৰু এতিয়া নমাই থৈ দিব লাগে হ'লেই ধুনীয়াকৈ কোমোৰাবিলাক সিজি একদম ধুনীয়াকৈ সিজি গ'ল চেনি নাইকিয়া হ'ল কোমোৰা দিছোঁ নে নাই দিয়া আৰু এইফালে মাংস জলকীয়া ভাজি বনালোঁ হ'লেই আৰু এইফালে খাব দিছে